এয়া মোৰ ৰাতিৰ সাজ প্ৰথমে পটল দুফাল কৰি ধুনীয়াকৈ ধুই হালধি নিমখ সানি তেলত ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ যেতিয়া নেকি কালাৰটো আহি গৈছে তেতিয়া মই সেইখিনি উঠাই থৈ দিছোঁ তাৰপিছতে মই ভাজিছোঁ গুটি আলু আৰু যিটো নেকি আমি ঘৰুৱা ভাষাত সৰু আলু বা বাদামী আলু বুলিও কওঁ গুটি আলু বুলিও কওঁ তো হালধি নিমখৰ সৈতে মই সেইখিনি ভাজি লৈছোঁ ৰঙচুৱা হোৱাৰ পিছতে সেইখিনি উঠাই থৈছোঁ নেক্সট মই আকৌ বনাইছোঁ আলু সয়াবিনৰ চব্জি এখন প্ৰথমে কেৰাহীত তেল গোটা গৰম মছলা আৰু পাঁচফোৰণ সম্ভাৰ দি পেলাই তাতে আগৰে পৰা ভাজি থৈ দিয়া সয়াবিন আৰু আলু এটা ঢালি দিছোঁ তাৰপিছতে একেলগতে মই মছলা পিচি পেলাই আদা নহৰু জলকীয়া পিঁয়াজ আৰু বিলাহী একেলগতে পেষ্ট কৰি ঢালি দিছোঁ লগতে জিৰা গুড়ি ধনিয়া গুড়ি আৰু গৰম মছলাও ঢালি দিছোঁ ভাজি হোৱাৰ পিছতে দিলোঁ তাতে গৰম পানী দি উতল অহাৰ পিছতে তাতে দিছোঁ কেঁচা জলকীয়া আৰু লগতে শাহী গৰম মছলা আৰু স্মেলৰ কাৰণে একেবাৰে শেষত দিছোঁ মই ঘিউ ছটিয়াই আৰু এয়া হৈছে মোৰ ৰাতিৰ ভাত সাজ গৰমে গৰমে পৰিৱেশন কৰি খুবেই ভাল লাগিছে আজিলৈ আহিছোঁ বাই